দিন বা বহুত বছৰ ধৰি আশা কৰি আছিলোঁ যে আমাৰ ইয়াত এখন হ'লেও 108 আহিব, যিহেতু এইটো চাব ডিভিজনৰ সদৰ, কিন্তু আমি পোৱা নাছিলোঁ। আৰু বিভিন্ন সময়ত মানুহখিনিও এপিল কৰি আহিছিলে যে আমাৰ ইয়াত এখন বা আমাৰ 108ৰ যিটো ছাৰ্ভিচ সেইটো ভেৰগাঁৱৰ পৰা হ'ব লাগে বোলে, কিন্তু সেইটো পূৰণ হোৱা নাছিলে। সেইটো আজি আমি পূৰণ কৰিবলৈ সক্ষম হ'লোঁ। আমাৰ জিলাৰ 108ৰ মেনেজাৰ ডাঙৰীয়া আছে, আমাৰ মডেল হস্পিটেলৰ ষ্টাফবিলাক আছে, তেওঁলোকৰ চিনচিয়াৰিটি কাম কৰাৰ কাৰণে আমি আজি পাবলৈ সক্ষম হ'লোঁ। আৰু আমি ইমাৰ্জেঞ্চি যিখিনি মেডিকেল ছাৰ্ভিচ, সেই ইমাৰ্জেঞ্চি মেডিকেল ছাৰ্ভিচখিনি আমি পূৰণ কৰিব পাৰিম বুলি আমাৰ এটা আশা। কাৰণ আগত খৈৰাবাৰীত আছিলে, খৈৰাবাৰীৰ পৰা একদম ভূটান বৰ্ডাৰলৈকে ছাৰ্ভিচ দিয়াটো সম্ভৱেই নাছিলে, ৰাস্তা ঘাট একেবাৰে বেয়া, তাতে একো মানে গৈ নাপায়। তো এতিয়া ভেৰগাঁৱত যিটো থাকে এতিয়া 108, তেতিয়াহ'লে আমি যথেষ্টখিনি আমাৰ সুবিধা হ'ব। তাৰ কাৰণে মই ৰাইজক আহ্বান এটা জনাব বিচাৰিছোঁ, 108ৰ যিখিনি তেওঁলোকৰ ফৰ্মেলিটিছ আছে, সেই ফৰ্মেলিটিছখিনি কৰাৰ পিছতহে মানুহ কল কৰিলেও 108 এম্বুলেঞ্চখন পাব। সেইটো ৰাইজৰে সম্পত্তি, চবে যাতে ভাল ব্যৱহাৰ কৰক, মই সেইটো আহ্বান জনাইছোঁ। আমি দেখিছোঁ ইয়াত মানে COVID-19 যিটো চেণ্টাৰ, সেইটো বনোৱাৰ কাৰণে কিন্তু OPD সম্পূৰ্ণভাৱে বন্ধ হৈছে, যাৰ ফলত যিখিনি সাধাৰণ বেমাৰী আছে তেখেতসকলক বহুত অসুবিধাৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, ইয়াতে OPD মাজামাজি চলি আছে, সম্পূৰ্ণভাৱে বন্ধ হোৱা নাই। কিন্তু ইয়াত কথা হৈছে কি, আমি ইয়াত মডেল হস্পিটেল বুলি ক'লেও আমাৰ ইয়াত ষ্টাফ যিখিনি লাগে, ষ্টাফ আমি ইয়াত আনিব পৰা নাই। যিখিনি ডক্টৰ লাগে, ডক্টৰখিনি নাই। যিখিনি আমাৰ ইয়াত মেডিকেল যিখিনি মেচিনাৰীবিলাক থাকিব লাগে, এই মেচিনাৰীবিলাক নাই। মই আশা ৰাখিছোঁ অহা 1 বছৰ বা 1.5 বছৰৰ ভিতৰত আমাৰ ইয়াত পূৰ্ণাংগভাৱে এটা ছুপাৰ স্পেচিয়েলিষ্টি এটা হস্পিটেল হৈ যাব। কাৰণ আমাৰ BTRৰ চিফ মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে যে প্ৰত্যেকখন চাব ডিভিজন হস্পিটেলটো ছুপাৰ স্পেচিয়েলিষ্টিছ মানে এটা হস্পিটেল বনোৱা হ'ব। তো সেই হিচাপে আমি আশা কৰিছোঁ। আৰু এই ক'ভিড চিটুৱেশ্যনত মানুহে প্ৰব্লেম হোৱা নাই বুলিও ক'ব নোৱাৰোঁ, হৈছে, মাজে সময়ে হৈছে। আৰু ইয়াত যিহেতু আমি ক'ভিড চেণ্টাৰ বনাইছে, আৰু ক'ভিড চেণ্টাৰ বনোৱা হিচাপে মানুহে অকণমান ভয় কৰে, কিন্তু ইয়াত ছেপাৰেটলি ৰখা হৈছে। যিখিনি ক'ভিড পেচেণ্ট তেখেতসকলক ছেপাৰেটলি ৰখা হৈছে। ইয়াত মোৰ বোধহয় ইয়াত ভয় কৰিবলগীয়া কোনো কাৰণ নাই, কাৰণ ক'ভিডৰ কাৰণে বা ক'ভিডৰ পেচেণ্টবিলাকক চাবৰ কাৰণে ছেপাৰেটলি ডক্টৰ থাকে, আৰু তেওঁলোকৰ কোৱাৰ্টাৰবিলাক ছেপাৰেটলি। জেনেৰেল বা OPD তেওঁলোকে আহিব নোৱাৰে, বা OPD পেচেণ্ট তাত যাব নোৱাৰে। তো এই হিচাপে ইয়াত কোনো ভয় কৰিবলগীয়া বুলি আছে বুলি মই নাভাবোঁ। আমাৰ BTRৰ আমাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ সন্মানীয় EM ডাঙৰীয়াক মই যোগাযোগ কৰিছোঁ, আৰু তেওঁ ক'ভিড চিটুৱেশ্যনত তেওঁ ইয়াত আহি পেলাই চিফ ছাৰৰ লগত আহি পেলাই ইয়াত নিজে ডিক্লেয়াৰ কৰি থৈ গৈছিল যে যেতিয়া নেকি এম্বুলেঞ্চ আহিব তেতিয়া ভেৰগাঁও মডেল হস্পিটেলত এম্বুলেঞ্চ দিয়া হ'ব বুলি। সেই হিচাপে তেখেতক মই যোগাযোগ কৰিছোঁ, আৰু তেখেতে কৈছে যে চাই দিম বুলি। আৰু মই আশাবাদী, কালি মই যিটো কোকৰাঝাৰ গৈ কালি মই চাম, আৰু যদি আমাৰ ইয়াত চেংচন আছে সেইটো আমি নিশ্চয় আনিম, আৰু যদি চেংচন নাই তথাপিও আমি ব্যৱস্থা লৈ পেলাই এম্বুলেঞ্চটো আনিম। সৌভাগ্যৰ দিন, আৰু যথেষ্ট সঁহাৰি পাইছোঁ EM ছাৰৰ, হস্পিটেল অথৰিটি ভেৰগাঁও মডেলৰ, ৰাইজৰ, স্থানীয় সংবাদ সেৱা আপোনালোকৰ পৰা আদি কৰি সংগঠন সকলোৱে সহায় কৰিছে, যথেষ্ট সহায় কৰিছে। ইয়াত যদিও থকাৰ কোৱাৰ্টাৰ নাই, তেওঁলোকে ভেৰগাঁও ভেটেৰিনেৰীত কোৱাৰ্টাৰৰ ব্যৱস্থা কৰি পেলাই ৰুম এটা ধুনীয়াকৈ চাফ চিকুণৰ পৰা আদি কৰি ধুনীয়া ফেচিলিটি কৰিছে, তাৰ যথেষ্ট ধন্যবাদ জনাইছোঁ। কিন্তু আমি দেখিছোঁ 108 কেতিয়াবা যদি বেয়া হৈ থাকে কিন্তু তেনেকৈ পৰি থাকে, তাৰ কাৰণে মানে আমি বহুত জেগাত দেখিছোঁ পৰি আছে, সেইটো মানে ভাল কৰিবৰ কাৰণে কিবা ব্যৱস্থা নহয়, মানে বেয়া হৈ পৰি থকাটো নহয়। চাওক, কিছুমান বস্তু আছে, কিছুমান আমাৰ যিবিলাক স্ক্ৰেপ হৈ যোৱা গাড়ীও কিছুমান পৰি আছে, মানুহে এইটো ভুল ভাবে যে এইটো পৰি আছে, সেইখিনি স্ক্ৰেপ গাড়ী যিখিনি পৰি আছে। আৰু যিখিনি ভাল মেৰামতি ভাল আমি কৰোঁ, সময়মতে কৰোঁ। কেতিয়াবা উইংগাৰ BS4 বা BS3 কিছুমান স্পেয়াৰ পাৰ্টছৰ স্কাৰচিটি হয়, বা এতিয়া ক'ভিডৰ কাৰণেও আমাৰ অসুবিধা হয়। কেতিয়াবা পাৰ্টছৰ অসুবিধাৰ কাৰণেহে অসুবিধা, নহ'লে আমাৰ ফালৰ পৰা আমি যত সোনকালে পাৰোঁ ইমাৰ্জেঞ্চি আমি সোনকালে গাড়ীখিনি অনুৰোধ কৰিবলৈ চেষ্টা কৰোঁ। তেওঁলোকৰ চেনেলৰ মাধ্যমেৰে মই এটা সমূহ ৰাইজক জনাব বিচাৰিছোঁ যে 108 কি হয়, কেতিয়াবা দেৰি হ'লে মানুহে খং কৰে বা দুষ্কৃতিকাৰে ভাঙচুৰ কৰে। গতিকে সেইখিনি নকৰি, যিহেতু এম্বুলেঞ্চখন চৰকাৰী, মানে আমাৰেই টেক্স পে' কৰি, আমাৰেই টেক্সৰ পইচা দি, আমাৰ পইচা দিয়ে এম্বুলেঞ্চখন লোৱা, গতিকে অত্যাচাৰ নকৰি, যিকোনো ৰাজহুৱা সম্পত্তি অত্যাচাৰ কৰি তাক মৰমে ৰাখিবলৈ চেষ্টা কৰক। অলপ দেৰি হ'লে তাৰ কাৰণটো বুজিবলৈ চেষ্টা কৰক। দেৰি কিয় হ'ল বুলি কৈ মানে মিছ ইউজ বা অত্যাচাৰ কৰিব নালাগে, মোৰ সেইটো এপিল থাকিল ৰাইজলৈ। ধন্যবাদ। আমাৰ এই ভেৰগাঁও অঞ্চলত বৃহত্তৰ অঞ্চলত আমাৰ 108 পোৱাৰ কাৰণে
আমি নথৈ আনন্দিত হৈছোঁ। ভৱিষ্যতেও আমাৰ ডক্তৰসকলেও যাতে ইয়াত পৰ্যাপ্ত পৰিমাণে নাই, আমি ডক্তৰ সকলক আহিব বুলি ভেৰগাঁও অঞ্চলবাসীয়ে পাব বুলি আমি আশাবাদী। যিহেতু আজিৰ পৰা আমাৰ ইয়াতে 108 ইমিগ্ৰেশ্যন দাবছে আমাৰ EM ছাৰে উদ্বোধন ইমিগ্ৰেশ্যন কৰিলে, তাৰ বাবে আমি নথৈ আনন্দিত। ভৱিষ্যতে আমি আগন্তুক দিনত হস্পিটেল বুলি কথা নহয়, ভেৰগাঁও এৰিয়াতে বা অঞ্চলতে বিভিন্ন সমস্যাবিলাক যাতে দূৰ হ'ব তাৰে আশা কৰি আমি আশা কৰিছোঁ। Central Institute of Technology Kokrajhar admission going on for the season 2021 and 2022. Programs offered of Diploma, BTech, BDes, MTech and PhD. Facilities provided: best library in the Northeast, bus facility, hostel, 24/7 internet, Wi-Fi and many more. 24/7 power and backup, digital classroom and best laboratories. More details, contact us on 7086187124. Our email is citadmission@cit.ac.in. Our website is admission.cit.ac.in. CIT alumnus are working in one of the best companies like Amazon, Baidu, Cognizant, Wipro, Infosys, Indian Oil, Erection, NSC, etc.